खुलुमबाय बयखौबो बे समाव मोननैसो सुंद' आपडेट लानानै फैलायबाय आसामनि बिसायख'थि आय'गा बिटिसि बिसायख'थिनि अक्ट' फोसावखांनायनि उनावनो एमसिसि नाङो एबा मडेल कड अफ कन्डाक्ट नाङो एमसिसि नांनाय लोगो लोगोनो चिरां जिल्लानि बिसायख'थि आय'गनि बिथोन बायदियै एन्टि डिफेन्समेन्टआ बिटिसि सरकारनि जौगाथायनि बेनार पस्टारफोरखौ बोखारनाय बे समावहाय नुनो मोननाय जादों मानगरेट प्रमद बर' बिथांनि सरकारा मैयानिफ्रायनो जोबथ'बाय दा फैबाय थानाय बिटिसि बिसायख'थिनि उनावसो जोङो मोनथिनानै मोनसिगोन राजखान्थि हान्जाया बिटिसियावहाय सरकार दायो बेखौ जोङो फैबाय थानाय बिटिसि बिसायख'थिनि उनावसो जोङो मोनथिनानै मोनसिगोन Dari utang kok. Gaku saya, gaku sama itu dulu kok gaku. सरकारी आसनी जिला प्रशासन এই যথেষ্ট সক্রিয় অৱস্থা মুঠৰ ওপৰত আদিৰ পৰা বিটিসি যি নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতে এক প্ৰকাৰ ঘোষণা मानि थाखाय नोंथांमोना बेनारखौ बोखारनाय जादों बे माने गभर्नमेन्ट नटिफिकेशन होनाय माने सरकारि आसनि गभर्नमेन्टनि माबा गभर्नमेन्टआ जेनेबा थाला नालाय जेनेबा गभर्नमेन्टनि माबाफ्रा थानो नाङा बिसायख'थि आय'गा माने माबायाव बेबायदि एडभार्टाइजमेन्ट थानो नाङा बेबायदि आरो बेनि थाखाय जों अर्डार होनायखायनो जों दा माखौ बोखारनाय जागोन मा माने स्पेशेलि फ्लेग ओमफ्राय बे बेनार ओमफ्राय व्हाइट वाशनि माने माबा खालामनाय जागोन पेन्टिं लिरनाय लामा सामा बे इलेक्ट्रिक गभर्नमेन्ट जिखुनु माबायाव लिरनाय मानायफोरखौ बेखौ माबानाय जागोन सानबेसे सोलिगोन बेयो 72 आवार्स औ 72 आवार्ससिम आरो मोनफ्रोमबो बियाबाव औ मोनफ्रोमबो बियाब माने जोंखौ सार्कोल वाइज खालामना होदों औ बेंटल सार्कोल सिडनि सार्कोल जायखिया बे मोननैयाव जों सानै बे निजोम ब्रह्म होननायजों आंजों गोलैदों बेखौ जों माने हाजासेखौ माने ट्राइ खालामसै आरो फोजोबनो नोंथांमोननिखौ जोंखौ एन्टि डिफेसमेन्ट টিমमोन আমি বিটিসি সক্ষম হয়েছিল গতিকে এইবার কি হয়েছে সুগালিক যদি বিজেপি পৰা আঁতৰাইছে নিশ্চয় ইনশাআল্লাহ এইটো গ্যাৰান্টি লিখি দিম বিটিসি পৰা এবাৰ আঁতৰাব আৰু 26ত ঘাঁ ডাকাতি দিছপুৰ পৰা আঁতৰাই তেখেতক জেলত ভৰাই দিম আজি অশান্তি কৰিব খুজিছে বড়সকলে যদি আজি বসবাস কৰিব নোৱাৰে সংকলক মানুহ কেনেকৈ বসবাস কৰিব আজি বাজবাৰীত আমাৰ উচ্ছেদ দিছে কাক দিছে বড়সকলক দিছে তামুলবোৰক কাক দিছে বড়সকলক দিছে ঠাই ঠাই দিছে যে এতিয়া বন্ধ কৰিছে কি ইলেকশ্যন আছে নিৰ্বাচনৰ পিছত কি কৰিব বড় হোক অনাবড় হোক সকলোকে উচ্ছেদ কৰা হ'ব মানে তেখেতে কি এই উচ্ছেদ কৰি অসমতে বিক্ৰী কৰিছে তেল বিক্ৰী কৰিলে ৰেল বিক্ৰী কৰিলে এয়াৰপোৰ্ট বিক্ৰী কৰিলে কি কৰি আছে মাটি বিক্ৰী কৰি আছে মাটি কাক দি আছে আদানী আম্বানীক দি আছে আমি খিলঞ্জীয়া মানুহ দম আছে যে মই কৈছো যে হাউ ডিয়াৰ ইউ চিফ মিনিষ্টাৰ অফ দ্য আসাম তোমাৰ যদি হতাহক আছে তুমি খিলঞ্জীয়া মানুহক অলপ 5 বিঘা দিয়ক না ফাৰ্ম দিয়ক আমি চেষ্টা কৰিম আমি সহায় কৰিম আমাক অসমীয়া মানুহক দিয়ক না 5 বিঘা মাটি এটা ফাৰ্ম কৰনাই না আমি সহযোগিতা কৰিম কেতিয়াও নিদিয়ে কাৰণ টকা নাই মানি ইজ এভৰিথিং ইন দ্য ৱৰ্ল্ড টকা হলে সকলো বস্তু পোৱা যায়
গতিকে তেখেতৰ লগত টকা আছে, আদানী আম্বানীৰ টকা আছে, টকাৰ কাৰণে তেখেতে বিক্ৰী কৰি আছে, কিন্তু আমাৰ সংখ্যালঘু মানুহ দিয়া নাই। আজি তেখেতে সাম্প্ৰদায়িক কথা কৈ থাকে, আজি কাৰ্বি আংলঙক কাক উচ্ছেদ কৰি আছে? আজি উচ্ছেদটো আমাৰ সংখ্যালঘু কৰা নাই। আজি আমাৰ গুৱাহাটী শিলগাখু কাক উচ্ছেদ কৰিছে? খিলঞ্জীয়া উচ্ছেদ কৰা নাই। আজি কৈছে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈ আছে যে আমি অসম আন্দোলনৰ কথা শ্বহীদৰ কথা পাহৰি যোৱা নাই। কাৰ বিৰোধী আন্দোলনৰ 5 জন শহীদ হ'ল, আজিলৈকে কিয় আমাৰ তাক ব্যৱস্থা নহল? গতিকে সেইটো কথা চিন্তা কৰিব লাগে, ৰাইজেও চিন্তা কৰিব। গতিকে ৰাইজে আমাক মৰম দি আছে, নিশ্চয় চুকুৱালী একো নাই, ৰাইজে এবাৰ আমাক জান ভিক্ষা দিব আৰু নিশ্চয় চুকুৱালী এবাৰ জিকাই অনাৰ পিছত এইবাৰ চাম হেমন্ত বিশ্ব শৰ্মা কেনেকৈ চুকুৱালী খেদুৱাব পাৰে বা সংখ্যালঘু হওক বা বিটিচিত কেনেকৈ অশান্তি সৃষ্টি কৰিব পাৰিছে চুকুৱালী এবাৰ চাম জীৱন থাকিব। মই এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই, কিন্তু মই এতিয়ালৈকে 2 দিনৰ পিছত আপোনালোকে পাব যে মই কোনটো দলৰ পৰা খেলিম, কিন্তু খেলাটো 100% ফকীৰাগাম সমষ্টি খেলিম আৰু বিজেপি বিটিচিৰ পৰা এইবাৰ আঁতৰাই দিম। কাৰণ বিটিচিত কোনে আনিছিলে আপোনালোকে নিশ্চয় জানে, বিটিচিত চুকুৱালীৰ নেতৃত্বত বিটিচিত আমি চৰকাৰ আনিছিলো। কাৰণ হেমন্ত বিশ্ব শৰ্মাৰ লগত মই বহিছিলো, মই কিছুমান সেইবিলাক কথা নকওঁ, কাৰণ মই পাৰ্চনেল যিহেতু আমাৰ কিছুমান কথা আছিলে সেইবিলাক আমি বুজাব পাৰিছিলো, সক্ষম হৈছিলো আৰু সেইটো প্ৰতিশ্ৰুতি আমি বিটিচিৰ পৰা বিজেপিক এবাৰ আঁতৰাই দিম, এই স্পষ্ট। আৰু 2026 চনৰ ঘাট টাক্কা দি দিছপুৰৰ পৰা হেমন্ত বিশ্ব শৰ্মাক আঁতৰাই দিম, এই কথাটো হয়। এইবাৰ যদি আপুনি ফকীৰাগাম সমষ্টিৰ পৰা MCLA ইলেকশ্যন খেলে, বৰ্তমান যিজন EM অৰূপ দে তাৰ কোনো প্ৰভাৱ পৰিব নেকি? চব তেখেতে কোনেও ভাল নহয়, এতিয়া পহুক এটা ঠাই খাই আছে, নিশ্চয় আপোনালোকে গমেই পায়। এইটো মোক কবলগীয়া একো নাই, কাৰণ তেওঁলোকে কোনে পহুক এটা দিছে? আমাৰ সংখ্যালঘু মানুহ দিয়া নাই। তেওঁলোকে খিলঞ্জীয়া মানুহে দিছে বুলি কৈছে, তেওঁলোকে খিলঞ্জীয়া বুলি কয়। আমি সকলোৱে অসমত যিখনে বসবাস কৰা মানুহে খিলঞ্জীয়া, এইটো হিন্দু মুছলমান কোনো কথা নাই, কিন্তু তেওঁলোকে এটা বিজেপিৰ মানুহে এইটো ভাগ কৰে। গতিকে সেই তেখেতৰ কথা মতে তেখেতে মানুহে পহুক এটা দি আছে, নিশ্চয় আপোনালোকে জানে। তেখেতৰ সমষ্টি সোমাব পৰা নাই, তেখেতৰ সমষ্টি কি কৰিছে নকৰিছে নিশ্চয় আপোনালোকে জানে। গতিকে প্ৰভাৱ বিটিচিৰ পৰা এইবাৰ কৈ আছে যে আমি উচ্ছেদ কৰা, যিটো উচ্ছেদ বুলি কোৱা হৈছে। মই এটা কথাই আপোনালোকক মই জড়িত ক'ব খুজিছো যে সংখ্যালঘুকতো বিজেপি ভাল নাপায়। আমি জীৱন যাপন কৰি আছো কুকুৰ মেকুৰীৰ নিচিনা, মুছলমানে সংখ্যালঘু মানুহে জীৱন যাপন কৰি আছে। কিন্তু আমাৰ বিটিচিত ইমান এটা অশান্তি পৰিৱেশটো আমি শান্তি পৰিৱেশ আহিছে, এই শান্তি পৰিৱেশ